নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে আজিৰ যুগত এটা কথা মন কৰিছেনে? প্ৰেম সঁচা আছিল নে চাকৰি পোৱালৈকে তাই অভিনয় আছিল? তাই মোক কৈছিল, তুমি নাথাকিলে মই জীয়াই থাকিব নোৱাৰিম। মই তাই সেই কথাবোৰ বিশ্বাস কৰি সপোন কৰিছিলোঁ, কিন্তু এদিন তাই চাকৰি পালে। চাকৰি পোৱাৰ লগে লগে মই যেন তাইৰ জীৱনৰ অপ্ৰয়োজনীয় মানুহ হৈ গ'লোঁ। মই ফোন কৰোঁ, মোৰ ফোনৰ কোনো উত্তৰ নাহে আৰু মেছেজৰ জবাব নাহে, আৰু শেষত ক'লে, তোমাৰ আৰু মোৰ জীৱনৰ পথবোৰ এতিয়া বেলেগ বেলেগ। এইদিনাই বুজিলোঁ, কিছুমান প্ৰতিশ্ৰুতি সময় পাৰ হ'লেই সলনি হয়। মোৰ ৰাতি ৰাতি টোপনি নাহে। বুকুৰ বিষ কমাবলৈ মই মদৰ গিলাচত সুখ বিচাৰিবলৈ ধৰিলোঁ, কিন্তু প্ৰতিটো গিলাচে মোক তাইৰ কথাহে বেছিকৈ মনত পেলাই দিয়ে। আজিও তাইক ঘৃণ নকৰোঁ, কাৰণ সঁচাকৈ ভাল পোৱা মানুহে ঘৃণতকৈ বেছি স্মৃতি কঢ়িয়াই ফুৰে। মদে কেতিয়াও দুখ শেষ নকৰে। সময় আৰু নিজৰ সাহসেৰে এদিন সকলো ঘাঁ শুকুৱাই দিয়ে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যিয়ে সঁচাকৈ ভাল পায় সি কেতিয়াও সফলতাৰ বাবে আপোনজনক এৰি নাযায়। সঁচা প্ৰেম একেলগে আগবাঢ়িবলৈ শিকায়।